मैंगो फ्रूटी बनाबर कारण लैसु 5टा आम 1.5 কাপ চেনি আৰু 3 কাপ পানী। এতিয়া আমৰ বাকলি কেইটা গুচাই আম কেইটা কাটি ল'ব লাগিব। এতিয়া আম কেইটা সৰু সৰুকৈ কাটি লৈছো। এতিয়া কেৰাহী এখন পাতি পানীখিনি দি দিছোঁ। এইখিনিত চেনিখিনি এড কৰি এতিয়া কাটি থোৱা আমখিনি দি দিছোঁ। আৰু এতিয়া এইখিনি 10 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত বইল হ'বৰ কাৰণে ৰাখি 10 মিনিটৰ পিছত এইখিনি ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া আমি আমৰ পানীখিনি চেকি ল'ম। আমৰ পানীখিনি চেকি ল'ম। এতিয়া আম সিজোৱা পানীখিনি আমি পিছত ব্যৱহাৰ কৰিবৰ কাৰণে ৰাখি থৈ দি ঠাণ্ডা হোৱাৰ পাছত এটা ব্লেণ্ডাৰ জাৰত লৈ এইখিনি ধুনীয়াকৈ ব্লেণ্ড কৰি ল'ম। এতিয়া এইখিনি ধুনীয়াকৈ ব্লেণ্ড হৈ গ'ল। এইখিনি আমি আকৌ এবাৰ চেকি ল'ম। এতিয়া এইখিনিত আমি পানী এড কৰি চেকি থাকিম। এইখিনি চেকা হৈ গৈছে। ইয়াতে আমি আম সিজাই থোৱা পানীখিনি এড কৰিম। মুঠতে আমি ইয়াত পানী 5 কাপ এড কৰিম। এতিয়া আমি এইখিনি ভালদৰে মিক্স কৰি 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিম। ফ্ৰিজত ৰখাৰ পিছত এইখিনি সম্পূৰ্ণকৈ ঠাণ্ডা হৈ গৈছে আৰু পৰিৱেশন কৰিব পৰা হ'ব। অতি কম সময়ৰ ভিতৰতে ঘৰতে মেংগো ফ্ৰুটি বনাব পাৰোঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।